बर' बिजोङाव सोलोंथाइ लानानै देग्लायनि मेट्रिक आनजादाव नैथि मासियाव उथ्रिसार जानो हानाय पुष्पा कुजुरा बर' बिजोंजों सोलोंथाइ लानो बयखौबो खावलायदों। बाक्सा जिल्ला मुसलपुर सोलोंथाइ खोन्दोनि सिङाव थानाय जफादं गोजौ फरायसालियाव बर' बिजोंजों सोलोंथाइ लानानै देग्लायनि मेट्रिक आनजादाव नैथि जायगा लानानै उथ्रिसार जानो हानाय बिसारपुर गामिनि नमिता कुजुर आरो बिरसा कुजुरनि फिसाजो पुष्पा कुजुरा ओनसोल नाङैनो बयजोंबो बाख्नाय जादों। मख'जाथावदि दिनैनि समाव बर'फोरा गावनि बिजोंखौ गारनानै इंराजि एबा गुबुन बिजोंखौ बजबनानै सोलोंथाइ लानाय समावनो गुबुन रावारिनि फरायसुलि पुष्पा कुजुरा बड'आव 88% नाम्बार लानानै नैथि मासि लाना उथ्रिसार खालामनो हानाया जफादं ओनसोलाव बयखौबो सोमोनांहोदों। नखरनि हालोदा मोजां नङिलाय फारसेथिं फरायसालियावबो गोनोखो आरो सानखान्थि आयदानि फोरोंगिरि गैयैखाय नांगौबायदि फोरोंथाइ मोनैयाव जेसेबां नाम्बार लानानै उथ्रिसारनांगौमोन बेबादि नाम्बार लानानै उथ्रिसार जानो हायैखौ दुखु मोननाय फोरमायदों फरायसाया। पुष्पा कुजुरा फरायनाय जफादं गोजौ फरायसालिनि गाहाय फोरोंगिरि बिरेन बर'आ मोनथिहोनाय बादिब्ला जफादं गोजौ फरायसालियाव सानखान्थि आरो बिगियान आयदाखौ लाफानानै सा-स्नि फोरोंगिरिफोरनि मासिया गोबाव समनिफ्रायनो लांदां जानानै दङ। बेनिखायनो बिटिआर सरकारखौ लांदां जानाय फोरोंगिरिफोरखौ थाबैनो सुफुंना होनो खावलायदों गाहाय फोरोंगिरिया। पुष्पा कुजुर মোৰ মাৰ নাম হ'ল নমিতা কুজুৰ, দেউতাকৰ নাম হ'ল বিৰছা কুজুৰ। মই জফাদং হাইস্কুলত পঢ়িছিলোঁ। কোনটো মাধ্যমত পঢ়িছিলা? ক্লাছ 1ৰ পৰা পঢ়িছিলোঁ ছাৰ মই। মিডিয়ামটো বড়ো মিডিয়াম। সৰুৰ পৰা মই বড়ো মিডিয়াম পঢ়ি কিনি এতিয়া 10ত মেট্ৰিক দিলোঁ। দি কিনি এতিয়া ছেকেণ্ড ডিভিজন আনিব পাৰিছোঁ মই, যে বড়োত লেটাৰ ৰাখি 88% পাই। আৰু পাৰিলোঁ হয় মানে চেষ্টা নকৰাতে আৰু ঘৰৰ প্ৰব্লেম অলপ আছিলে, সেইকাৰণে মই বেছিকৈ যিমানকৈ পাৰিছোঁ ইমানকৈ লিখি কিনি ছেকেণ্ড ডিভিজন ৰাখিব পাৰিছোঁ। আৰু ইমানকৈ পাৰিছিলোঁ, টিউশ্যন লৈছিলোঁ, তথাপি মানে যুঁজাতে পৰা নাই। আৰু যিমান পাৰিছোঁ ইমানে লিখি কিনি মেথছ ছায়েন্সত অলপ বেয়া হৈছে ৰিজাল্ট, মানে ছায়েন্স টিউশ্যন ল'ব পৰা নাই ছাৰ মই। আৰু মেথছত লৈছিলোঁ 2 মাহ মাত্ৰ ল'ব পাৰিছোঁ। আৰু স্কুলত শিক্ষক নেকি? মেথছ ছায়েন্সৰ শিক্ষক নেকি? মেথছ ছায়েন্সৰ আছিল মানে মাৰা গৈছে ছাৰহঁতক, তাৰপিছত বেলেগ ছাৰে লওঁতে বেছিকৈ বুজাওঁতেও বেছি বুজা নাছিলোঁ। আৰু বুজাওঁতো অলপ ডিফাৰেঞ্চ হয় না ছাৰকেইটাৰ বুজাওঁ। আৰু তাৰপিছত মানে বেছিকৈ যেনেকুৱা পাব লাগিছিল শিক্ষাটো এনেকুৱা পোৱা নাই। আৰু মেথছ ছায়েন্সত অলপ ডাউনকৈ মানে ক্লাছকেইটাও ভালকৈ হোৱা নাছিল। আৰু ফুল ক্লাছ হ'লেও মানে মেথছ ছায়েন্সত অলপ মানে হোৱা নাছিল আৰু ক্লাছটো। মানে পঢ়িখিনিও মই আপত্তি পোৱা নাই, যে পঢ়িখিনি মোক ভাল লাগিছে, যে ভাষা নিজৰ ভাষা না অসমীয়া মিডিয়ামত পঢ়িব লাগিছিল, কিন্তু মই সৰুৰ পৰাই বড়ো মিডিয়াম পঢ়িম বুলিকৈ পঢ়িছোঁ। আৰু এতিয়া ভাল লাগিছে মোক পঢ়িখিনি, মানে নিজে ইচ্ছা লাগি কিনি মানে ভাল লাগিছিল বড়ো মিডিয়াম পঢ়িখিনি ভাল লাগছে। আৰু পঢ়িখিনি মানে ঘৰৰ অৱস্থাও ভাল নহয়, যে মই চৰকাৰী মিডিয়ামতে পঢ়িম বুলি। মানে ফাৰ্ষ্টতে মোক UN একাডেমীত দিছিলে 2 মাহ, তাৰপিছত তাৰে পৰা ওলিখিনি আৰু মই LPত জইন কৰি দিছে মাহঁতে। আৰু তাৰে পৰা মই পঢ়িখিনি এটা মেট্ৰিক দিলোঁ। আৰু যে বড়ো মিডিয়ামত পঢ়িখিনিও কিবা এটা ল'ব পাৰোঁ মই নিজৰ ইচ্ছা দি, মানে কিবা এটা কৰাৰ ইচ্ছা আছে মানে মোক, যে বড়ো মিডিয়াম পঢ়িখিনি যে বেলেগে প্ৰাইভেট স্কুলত পঢ়িখিনিও যেনেহেন কিবা লৈ আছে এনেকুৱা ময়ো ল'ব ইচ্ছা আছে। মানে তাহাঁতৰ মানে ঘৰৰ পইচা নোহোৱাৰ কাৰণে মানে বড়ো ভাই ভণ্টিহঁতক প্ৰাইভেটত দিয়া গৈছে, ইহঁতক মই কৈ যে চৰকাৰী স্কুলত বড়ো মিডিয়ামত পঢ়িব, যে ইমান ভাল লাগে বড়ো মিডিয়াম পঢ়িখিনি, যে চৰকাৰী স্কুলতে ভালকৈ শিক্ষা পাব। তাৰপিছত যেনেকৈ মানে মোক ভাল লাগিখিনি মই পঢ়িছোঁ বড়ো মিডিয়াম, এনেহেন নিজৰ ভাষা দিয়ে বিদ্যালয়লৈ বেছিকৈ ভাল হ'ব। মই মানে তাকে আহ্বান জনাইছোঁ। মই বদলিন বুবলি আৰু আমাৰ যি নিউজ প্লাছ নিউজ মিডিয়াৰ আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া যিহেতু তাৰমানে আমাৰ মোৰ স্কুলৰ নাম হ'ল জফাদং হাইস্কুল, বাক্সা ডিষ্ট্ৰিক্ট। আৰু আমাৰ এই স্কুলখন হৈছে একেবাৰে বৰ্ডাৰ এৰিয়াত পৰে, গতিকে এই বৰ্ডাৰ এৰিয়া হিচাপে স্কুলৰ আমাৰ যিটো মেট্ৰিক যিটো ফলাফল দিয়া হ'ল, এই মেট্ৰিক ফলাফলত আমাৰ টোটেল ছাত্ৰ ছাত্ৰী 57 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে। ইয়াৰ ভিতৰত
টোটেল 44 ছাত্ৰ ছাত্ৰী মানে মেট্ৰিক পাছ কৰিলে ইয়াৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন 5জনে পাইছে ফাৰ্ষ্ট ডিভিজন 5জন হ'লেও সবেই মানে ছোৱালীবিলাকে ফাৰ্ষ্ট ডিভিজন পাইছে তাৰপিছত ছেকেণ্ডত হ'ল আমাৰ 28জন তাৰপিছত থাৰ্ডত আমাৰ আহিছে 11জন টোটেল আমাৰ 44 ছাত্ৰ ছাত্ৰী পাছ কৰিছে ইয়াৰ ভিতৰত আমাৰ একজন ছোৱালী তাৰমানে আমাৰ আদিবাসী ছোৱালী তাই আমাৰ বড়ো মিডিয়ামতে পঢ়িছে 6ত তাই আমাৰ এই জপানৰ হাইস্কুলত এডমিশ্যন লৈছিলে তাৰপিছত আহি মেট্ৰিক পাছ যোৱা মানে ৰিজাল্টত মেট্ৰিক পাছ কৰিলে কিন্তু অন্য জাতিৰ ছোৱালী হ'লেও যে বড়ো মিডিয়াম পঢ়ি পেলাই তাই যে আমাৰ স্কুলখনৰ নাম ৰাখিছে ইয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ছোৱালীৰ নাম হ'ল পুষ্পা কুজুৰ আৰু তাই বড়ো মিডিয়ামত বিশেষকৈ তাৰমানে MILৰ তাই তাৰমানে 88% পাইছে 100ৰ ভিতৰত আউট অফ 100 ফাৰ্ষ্ট ডিভিজন পোৱা নাই ছেকেণ্ডে পাইছে 54.83 মানে পাৰ্চেণ্ট লৈ পেলাই তাই পাছ কৰিছে গতিকে যিটো সময়ত আমাৰ তাৰমানে বড়ো জনজাতিৰ মানে আমাৰ যিটো বড়ো মিডিয়াম নকৰি পেলাই অন্য মানে ইংৰাজী মিডিয়ামত যায় বা ক'ৰবাত যায় এই বেলিকা তাৰমানে আমি ভাবিব আমি বাধ্য হৈছোঁ যে আমাৰ যে অন্য জাতিৰ মানুহে যে আমাৰ বড়ো মিডিয়ামত পঢ়ি পেলাই যে পাছ কৰিছে সেইটো আমাৰ আচৰিত হ'বলগীয়া গতিকে আমি ভাবিছোঁ কি নিজৰ জাতিৰ তাৰমানে যিটো ভাষাটো এৰি পেলাই যে আমাৰ এতিয়া ইংৰাজী ভাষাত ল'ৰা ছোৱালীক পঠিয়াই বা প্ৰাইভেট স্কুলত পঢ়াই কিছুমান ছানৰাইজে হওক বা ডন বস্ক'ই হওক এইটো তাৰমানে আমি ভাবিছোঁ যে শিক্ষা গ্ৰহণ কৰাটো ভাষাটো আচলতে এটা বেৰিয়াৰ নহয় আৰু গতিকে বেৰিয়াৰ নহয় ইচ্ছা থাকিলে তাৰমানে য'তেও পঢ়িব পাৰে এতিয়া আমি শুনিছোঁ টিভিত বা আমি ইউটিউবত শুনিছোঁ যে মানে ৰিম্পি দাস তাইও বোলে বড়ো মিডিয়াম পঢ়ি পেলাই 83% পাইছে नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना SSC बेंक PO बेंक क्लार्क बेंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360